দৰ্শক আপোনালোকক স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ আগত এনেকুৱা এজন ব্যক্তিক চিনাকি কৰি দিম যিজন ব্যক্তিয়ে লোকগীতৰ জৰিয়তে লোকগীত গাই চৰকাৰী চাকৰি পাইছিল তেওঁক আজি চিনাকি কৰি দিম এয়া মোৰ পেহা হয় নাম খনিৰাম দাস ঘৰ চানচাৰী আৰু এয়াও আজি এটা পেৰডি গান গাব আৰু সেই গানটো মই আপোনালোকক দেখুৱাইছো এই গাঁৱৰ পৰা আহি মই মৰু লাগে মৰা মাছে সুপ্ৰতি পাই বড় বড় মাছে সুন্দৰী হাই হাই সুন্দৰী এই গাঁৱৰ পৰা আহি মই মৰু লাগে মৰা মাছে সুপ্ৰতি পাই বড় বড় মাছে সুন্দৰী হাই হাই সুন্দৰী সুন্দৰী হাই হাই সুন্দৰী ইতিমধ্যে আপোনালোকে পেহাৰ কণ্ঠত পেৰডি গানটো শুনিলে আৰু পেহাক আপোনালোকে অলপ সঁহাৰি জনাওক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে যাতে পেহা এখন ষ্টেজ পায় এনেকুৱা প্ৰতিভাসকলক বিকাশ কৰিব লাগে।